ভাল আছে ন ভাল আছে হ'ব পাৰে পানী খেল ইয়াত বেয়া নহয় এইটো আমি ফৰ্মেলি নিউজ এই টেপটো মজবুত আছে এতিয়া বাকীবিলাক আহাবিলাক এনেকুৱা নাহে নেকি লগাইছে অলপ বজাৰতো বহুত ভেৰাইটি কোৱালিটি লাষ্টিং কৰিব আছে ছাৰ মানে আমাৰ মিডিয়াম ৰেঞ্জৰ হ'ব লাগে 40 টকা নাই এবাৰ মেটেল টেপ দিছে এবাৰ নতুন স্কিমত মেটেল টেপ হয় গ্ৰাছৰ হয় কিন্তু নহয় ছাৰ এতিয়া ইয়াত আইৰণ নাহিব মেটেলটো নিজে ৰাফটিং হ'ব ৰাফটিং হ'ব ইয়াত এইটো এটা সমস্যা টেপবিলাক নতুন স্কিম দিয়া হৈছে তাৰে ভিতৰত 246 crore টকাৰ আৰু 43,046 হাউচ হোল্ড আমি কাভাৰ কৰিব লাগিব আৰু অলৰেডি এতিয়ালৈকে 10,000 হাউচ হোল্ড কাভাৰ হৈ গৈছে আজি আমি সৰুপথাৰত আহিছোঁ সৰুপথাৰ MSC কনষ্টিটুৱেঞ্চিত এতিয়া যিমানখিনি আছে তাত আমি ইনস্পেকশ্যন কৰিম মোৰ লগত এক্সিকিউটিভ ইঞ্জিনিয়াৰ শৰ্মা ডাঙৰীয়াও আছে লগতে অফিচাৰ যিবিলাক আছে আমাৰ কাৰ্বি আংলঙত তো ইয়াত সৰুপথাৰত টোটেল আমাৰ স্কিম আছে 17টা নতুন স্কিম আৰু পুৰণা 8টা অলৰেডি ফাংচনেল আজি মই চাব গ'লোঁ ঘৰে ঘৰে পানী আপোনালোকেও দেখিছে যে পিয়'ৰ ড্ৰিংকিং ৱাটাৰ যিটো বিশুদ্ধ পেয় জল বুলি কৈছে এইটো খাই পেলাই মানুহৰ যাতে বেমাৰ নহয় আগতে নদীৰ পানী জানৰ পানী খাই পেলাই মানুহ কলেৰা হয় ডিচেণ্টেৰি হয় ভাইৰেল হেপাটাইটিছ A E এইবিলাক হয় তো এনেকৈ বহুত বেমাৰ হৈছিলে এতিয়া ৱাটাৰবৰ্ণ ডিজিজবিলাক এতিয়া লাহে লাহে আমাৰ নাইকিয়া হৈ যাব আজি সৰুপথাৰ MSC কনষ্টিটুৱেঞ্চিত আমাৰ টোটেল পুৰণা স্কিম আৰু নতুন স্কিম মিলাই পেলাই 3,038 হাউচ হোল্ড আমি কানেকশ্যন দিম তাৰে অলৰেডি কিমানটা হেৰি হ'ল হাউচ হোল্ড কিমান পাই আছে এতিয়া 1880 এতিয়া পালে নতুন হয় ছাৰ 1880 1200 কভাৰ হৈছে 1200 কভাৰ চ' 3,800ৰ পৰা 3,800ৰ পৰা আমাৰ 1200 কমপ্লিট হ'ল তাৰমানে 1/3 আমাৰ কমপ্লিট হৈ গৈছে এতিয়া আমি একদম পূৰা ৱাৰ্ক ফুটিং মেনাৰত কাম কৰিছোঁ এই উইদিন নেক্সট 6 মান্থছত মই ভাবোঁ আমি 70-80% কভাৰ কৰিম বাই 2024 MP ইলেকশ্যনৰ আগতে আমাৰ টাৰ্গেট আছে যে আমি গোটেইখিনি কমপ্লিট কৰিম সেই 3,800 হাউচ হোল্ড আমি কভাৰ কৰিবলৈ পাৰিম তো এই পিয়'ৰ ৱাটাৰ পাই পেলাই মানুহবিলাকৰ যিটো ফূৰ্তি চেহেৰাটো দেখিলে গম পায় আৰু এইবিলাক কথা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাল কাম প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা দুখীয়া মানুহক ঘৰ দিয়া জল জীৱন মিছনত হৰ ঘৰ নল সে জল দুখীয়া মানুহক পানী দিয়া আয়ুষ্মান ভাৰত যিটো 5 লাখ টকাকৈ ট্ৰিটমেণ্টৰ কাৰণে এটা কাৰ্ড দিয়া এই সববিলাক দুখীয়া মানুহৰ কাৰণে কাম কৰিছে আগতে বেলেগ চৰকাৰ থাকোঁতে IOI ঘৰ আছিলে ইন্দিৰা গান্ধী আৱাস যোজনা হাফ ৱালটো হৈ তাতে গৰু ছাগলীবিলাকহে মিলিবলৈ পাৰে বেলেগ মানুহ থাকিব নোৱাৰে এতিয়া প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা আমি বনাইছোঁ সেইবিলাকত এতিয়া মানুহ থাকিব পাৰে আমাৰ মিনিষ্টাৰ নিজে গৈ পেলাই ৰাতি থাকিছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰত তেনেকুৱাকৈ আৰু আমাৰ কথা হৈছে দুখীয়া মানুহৰ লগত আমি কংগ্ৰেছৰ দিনত কৈছিলে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ এতিয়া ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰটো কেনেকুৱা আছিলে বোকা পানী গ'লে পিনে সেই MLA বা মিনিষ্টাৰটো মানুহৰ আগত দেখা দিয়ে বছ এইটোৱে চৰকাৰ আছে কিন্তু আমাৰ এতিয়া BJP চৰকাৰ অহাৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আগতে ইয়াৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰত ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ নহয় ৰাইজৰ পদূলিত ৰাইজৰ উন্নয়ন
ঘৰৰ আগে আগে ৰাস্তা দেখিব আপুনি, পানী দেখিব আপুনি, ঘৰ দেখিব আপুনি, দুখীয়া মানুহৰ কাৰণে ৰেচন কাৰ্ডৰ ফ্ৰী চাউল দেখিব। আৰু কৰোণা হৈ থকা সময়ত আপোনালোকে দেখিছে আমি যে ঘৰে ঘৰে খাদ্য যোগান ধৰিছিলোঁ, মানুহৰ ঘৰে ঘৰে গৈছিলোঁ। আমাৰ অফিচাৰবিলাক ইয়াতে বহুত অফিচাৰ আছে মোৰ লগত সেই সময়ত কাম কৰা, কংগ্ৰেছ বা বেলেগ পাৰ্টি, APSLC বা ASDC, সিহঁততো কোনো একজন ছিংগুল পলিটিকেল লিডাৰ দুখীয়া মানুহৰ ঘৰত কৰোণাৰ সময়ততো চাউল বিলাবলৈ নগ'ল, মনে মনে লুকাই থাকিলে, ভয় খালে মৰিব বুলি। আমাৰ ভয় নাই, মৰিলেও মৰিব। এই কৰোণাৰ সময়ত আমি ওলাই পেলাই মানুহৰ ঘৰে ঘৰে চাউল বিলাইছোঁ। আপোনালোকে দেখিছে আমি সৰিয়হজনতো আহিছোঁ, ভিতৰ পাকলাংচতো গৈছোঁ, চবফালে আমি চাউল বিলাইছোঁ। আপুনি ডিডিঙত গৈছোঁ, আংলং চুহুত গৈছোঁ, তেনেকুৱা দা ধৰা এইফালে ভিতৰ এলেকাত আমি চাউল বিলাবলৈ গৈছোঁ। আমি নিজে গৈছোঁ, কৰোণা হ'ব বুলি ঘৰত লুকাই থকা নাই। ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাকো লুকাই আছিলে, সময়ত কোনো মানুহৰ ঘৰত চাউল দিব যোৱা নাছিলে, আছুকে ধৰি চবেই সিহঁতে ঘৰত লুকাই আছিলে। যিমান পলিটিকেল অৰ্গেনাইজেশ্যন চব ঘৰত লুকাই আছিলে, অকল বিজেপিৰ যিবিলাক কাৰ্যকৰ্তা আছিলে তেখেতসকলে কিছুমান NGO আছে তেখেতসকলে কৰিছে, কিন্তু এজ এ হ'ল পলিটিকেল পাৰ্টিৰ পৰা কৰোণাৰ সময়ত দুখীয়া মানুহক হেল্প কৰিবলৈ কোনো যোৱা নাই। সিহঁতে অকল ইলেকশ্যনৰ সময়ত ভোট বিচাৰে, কিন্তু আমি বিপদৰ সময়ত থকা চৰকাৰৰ মানুহ হৈছে বিজেপি। এতিয়া সেইকাৰণে এতিয়া জল জীৱন মিছনতো আমি পানী দিছোঁ। এতিয়া জল জীৱন মিছনত পানী যিটো আমি কাম চেংচন কৰিছোঁ, কাম চেংচন কৰি পেলাই আমি বহি থকা নাই, চাবলৈ আহিছোঁ কামটো কিমান আগবাঢ়িছে। আৰু অকল এইটোৱে নহয়, আপোনালোকে মোৰ দেখিছে APDCL যিবিলাক কাম কাৰেণ্টৰ, তাতো মই চাইছোঁ ইনস্পেকশ্যন, পাহাৰৰ ওপৰত 3 ঘণ্টা খোজকাঢ়ি পেলাই চাইছোঁ। ক'ত চৰকাৰৰ কাম আছে তাত মই ইনস্পেকশ্যন কৰিছোঁ। আৰু কথা হৈছে কি, আমি MLA বিলাক MSC বিলাক যেতিয়া ইনস্পেকশ্যন কৰিব যায় তেতিয়াহ'লে কণ্ট্ৰেক্টৰবিলাকো ভয় খাই থাকে, কিছুমানে ভালকৈ কাম নকৰা অফিচাৰবিলাকো ভয় খাই থাকে, তেতিয়া কামবিলাক ভাল হয়। আৰু এতিয়া বোকাজান LACটোত আপোনালোকে চাব, জল জীৱন মিছনেই কওক, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাই কওক, ৰেচন কাৰ্ডেই কওক, আয়ুষ্মান ভাৰতই কওক, মই 10,000 আয়ুষ্মান ভাৰতৰ কাৰ্ড বিলাইছোঁ, আপোনালোকেও দেখিছে সেইটো সময়ত, আপোনালোকে নিউজ কৰিছে। তো এইবিলাক কামত মই লাগিছোঁ যে য'ত পাব্লিকৰ সুবিধা পাব তাতে আমি কাম কৰি আছোঁ। আৰু এইবিলাক অলপ মনিটৰ কৰি দিলে মানে পাব্লিকে বেছি লাভ পায়। আৰু এতিয়া আমি MLA ফাণ্ডৰ পৰাও স্কলাৰশ্বিপ দিছোঁ, ডেপুটি স্পীকাৰ ফাণ্ডৰ পৰাও আমি পেচেণ্টবিলাক যিবিলাক দুখীয়া পেচেণ্ট সেইবিলাককো সহায় কৰিছোঁ। এম্পুল বেনিফিট পাব্লিকে পাইছে। আগৰ দিনততো আপোনালোকৰ MLA ফালৰ পৰা ষ্টুডেণ্ট স্কলাৰশ্বিপ বা পেচেণ্টক দিয়া একটা দেখাই দিয়কচোন, একটা নাই, আছে জানো? আপোনালোকে এনকুৱাৰী কৰিছে। কিন্তু মোৰ টাইমত এতিয়া হাজাৰ হাজাৰ ল'ৰা ছোৱালীক আমি স্কলাৰশ্বিপ দিছোঁ, দুখীয়া মানুহক পেচেণ্টবিলাকক চেক দিছোঁ, এই সুবিধাবিলাক পাইছে। MLA ফাণ্ডৰ কামবিলাকো ধুনীয়াকৈ হেৰি কৰিছোঁ। হস্পিটেল কনষ্ট্ৰাকশ্যন চলি আছে, স্কুলৰ কনষ্ট্ৰাকশ্যন চলি আছে, ছায়েন্স কলেজ আহিলে ইয়াতে, মডেল কলেজ আহিলে দেইথৰত, চব জেগাতে ৰিমোট এৰিয়াবিলাকত আমি কৰিছোঁ। আৰু এইবাৰ 26 ব্ৰিজ আহিছে। ইউ পিপুল আৰ ভেৰি হেপ্পী, ইউ আৰ লাকি এনাফ ডেট অকল সৰুপথাৰ MSC কনষ্টিটুৱেঞ্চি 9টা ব্ৰিজ দিছোঁ। এই নিউজবিলাক বজাই থাকে, এই নিউজ চেনেল কোনোবাই নিউজ বজাই, সিহঁতে গম পাইছে যে এইটো চেংচন হৈছে, তাৰপিছতে কি ক'ব, আমি নিউজ দিয়াৰ কাৰণেহে ব্ৰিজটো পালোঁ ক'ব। সিহঁতে গমেই নাপায় যে সৰুপথাৰত মই 9টা ব্ৰিজ দিছোঁ, একটা নহয়। একটা ব্ৰিজটোকে সদায় দেখাই থাকে নিউজত, ইনক্লুডিং ডেট ব্ৰিজ। 9 ব্ৰিজেছ আৰ চেংচন ইন সৰুপথাৰ MSC কনষ্টিটুৱেঞ্চি। এতিয়া মোৰ লগত আহিলেহে গম পাব ক'ত আছে কামবিলাক। মোৰ লগত নাযায়, টাউনত বহি থাকে নিউজ বনাবলৈ কাৰণে, এইবিলাক চেনেলে কেনেকৈ গম পাব মোৰ লগত। এতিয়া মই ৰং টেকে নিচিনা জেগাত চ'লাৰ কানেকশ্যন দিছোঁ, 2600 হাউচ হোল্ড এইবাৰ চ'লাৰ কানেকশ্যন মোৰ কনষ্টিটিউশ্যন মই দিছোঁ। অল টুগেডাৰ মোৰ দেন 6,000 হাউচ হোল্ড, বৰপুং তাৰাপুঙৰ পৰা আৰম্ভ কৰি ৰং টেকে এইবিলাক পাহাৰ অঞ্চলত মই চ'লাৰ কানেকশ্যন, এইটো আমাৰ ছয়জাঙৰ ওপৰত কি আছে, মূলখাং, এইবিলাক জেগাত মই চ'লাৰ দিছোঁ। আজি মানুহবিলাক পাহাৰত উঠি পেলাই কওকচোন, Dr.Numal Momin জিন্দাবাদ তাত ক'ব। মই যোৱা নাই তাত, যাব পৰা নাই, এই জেগাটো জিন্দাবাদ। কেলৈ? তাত মানুহে কাৰেণ্ট পোৱা নাছিলে, এতিয়া আমি কাৰেণ্ট দিছোঁ। কিমান সুবিধা হৈছে মানুহ, অল ৰাউণ্ড ডেভেলপ কৰিবলৈ মই চেষ্টা কৰিছোঁ। কিন্তু আগৰ MLA বিলাক বা আগৰ লিডাৰবিলাকে কাম নকৰাৰ কাৰণে বহুত কাম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গতিকে ইট টুক টাইম, আৰু টাইম ল'ব। কিন্তু এজ অফ নাও আই এম 40% ছাকচেছ, 40% মই কাম কৰিছোঁ। কিন্তু আগতেতো জিৰ' কৰি থৈ গৈছিলে। জগতটিংটিত 3বাৰ MLA হৈছে ইয়াৰ পৰা, এইটো কনষ্টিটুৱেঞ্চিৰ পৰা। একটা এভিডেঞ্চ দিয়কচোন তাত কোনটো কাম কৰিলে, এইটো জিৰ'। একটা ৰাস্তা, একটা দলং বনাব নোৱাৰিলে, হয় নে নহয়? এতিয়া আমি বনাই গৈ আছোঁ, ভালকৈ থাকিব লাগে।
চবেই মিলিজুলি ক'লোঁ নিউজবিলাক আধা আধা নিউজটো দিব নালাগে। দলং নাই ঠিক আছে, কষ্ট পাইছে, ডেটছ অল যায়, আই এগ্ৰী। কিন্তু যে এইটো চেংচন হৈছে, টেণ্ডাৰ প্ৰচেছ হৈছে, লগতে এইটো নিউজটো লগাই দিব লাগে যে MLA চেংচন দিছে, টেণ্ডাৰ হ'ব, সোনকালে কাম হ'ব, কামটো অলপ সোনকালে কৰিব লাগে। তেনেকুৱা পজিটিভ নিউজ দিলে আমাৰো এনাৰ্জি ভাল পায়। একেবাৰে আমি কাম নকৰা জিৰ' নিচিনা দেখাই থ'লে কেনেকৈ হ'ব? কাম কৰা মানুহটো এপ্ৰিচিয়েট অলপ অলপ কৰিলে সেইটো ভাল লাগিব। আগৰবিলাকেতো একো কাম নকৰিলে আপোনালোকে নিউজো নবনালে। তেতিয়া নিচিনা আপোনাৰ নিচিনা এক্টিভ যদি নিউজ চেনেলবিলাক থাকাহেঁতেন, মই ভাবিছোঁ জগত ইংটিও কাম কৰিলে হয়, ক্লেংডং ইংটিও কাম কৰিলে হয়। তেতিয়া আপোনালোকে নুসুধিলেই, সুধিলে গালি পাৰিব বুলি ভয়তে লুকাই থাকে মিডিয়াবিলাকে। এতিয়াতো আমিতো কাকো গালি নাপাৰোঁ কাৰণে চায়েন্সতে খুব বজাই থাকে আমাৰ এই কথাবিলাক। কিন্তু হাফ হাৰ্টেড, আধা সঁচাটো লিখিব, আধাটো যিটো সঁচা নিলিখে। দলং নাই হোৱা, বেয়া হৈ আছে, ঠিক আছে, এইটো কাৰেক্ট, চবেই দেখিছে, এভৰিবডি নোজ, ময়ো গৈছোঁ এই জেগাটোত। কিন্তু দলংটো যে চেংচন হৈছে, টেণ্ডাৰ প্ৰচেছত আছে, আগষ্ট মাহত টেণ্ডাৰ হ'ব, ছেপ্টেম্বৰ অক্টোবৰৰ পৰা ৱৰ্ক অৰ্ডাৰ দি পেলাই কাম আৰম্ভ হ'ব। উইদিন দিছ ইয়াৰ কনষ্ট্ৰাকশ্যন কাম আৰম্ভ হ'ব। এইটোও লিখি দিলে মানুহটো ভাবিব কামটো হ'ব। তেনেকৈ মানুহকেইটা ভাল পায়। একদম নেগেটিভ দি দিলে মানুহকেইটাতো আমাকতো একদম বেয়া বদমাছ তেনেকুৱা নিচিনাহে ভাবি থাকিব, হয়নে নহয়? আমি কাম কৰাৰ কষ্টটো কৰি থাকোঁ। এতিয়া এইটো কষ্ট কৰাটো চাওক, আপোনালোকৰ কাৰণে কৰিছে। মই এইফালে RJ ৰোডত দলং দি পেলাই মইতো খোজকাঢ়িব নাযায়, ইয়াতে দুখীয়া মানুহখিনি পাব। যিটো IBৰ পিছফালে যিটো আছে ৰাস্তা,